Hi guys, New Information TV লৈ সকলোকে স্বাগতম জনাইছো। আজি মই এটা নতুন ভিডিও লৈ আহিছো আৰু ভিডিওটো চাই ভাল লাগিলে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব, ভিডিওটো লাইক কৰিব আৰু ভিডিওটো শেয়াৰ কৰিব। আৰু ৰাইট সাইডে যেটো বেল আইকন দেখিছে সেই বেল আইকনটো দবাবলৈ নাপাহৰিব। বেল আইকনটো এই কাৰণে দবাব যাতে নিউ ভিডিও আহিলে আপোনালোকে নটিফিকেশনটো পায়। গাইজ আজি ভিডিওটোত মই এটা ভাল খবৰ লৈ আহিছো। কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি কৰিছে, কিন্তু কাৰ দৰমহা বৃদ্ধি হৈছে চাওঁ আহক। দেশৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনধাৰী সকলৰ বাবে সুখবৰ। কেন্দ্ৰীয় চৰকাৰে বৃদ্ধি কৰিছে কৰ্মচাৰীসকলৰ ডিএ অৰ্থাৎ ডিয়াৰনেছ এলাৱেন্স ভাত্তা। 5% বৃদ্ধি কৰিছে ডিএ ভাত্তা। পূৰ্বৰ 12%ৰ পৰা 17%লৈ বৃদ্ধি হৈছে। চৰকাৰৰ এই সিদ্ধান্তৰ পৰা লাভৱান হ'ব 50 লাখ কৰ্মচাৰী আৰু 62 লাখ পেঞ্চনধাৰী লোক। চলিত বৰ্ষৰ 1 জুলাইৰ পৰা কৰ্মচাৰীসকলে লাভ কৰিব এই বৰ্ধিত ভাত্তা। ডিএ ভাত্তা হৈছে চৰকাৰী কৰ্মচাৰীসকলে যাতে সুচলভাৱে চলিব পাৰে তাৰ বাবে প্ৰদান কৰা এক ভাত্তা। দেশৰ সমগ্ৰ মূল্যৰ ওপৰত নিৰ্ভৰ কৰিয়ে প্ৰদান কৰা হয় এই ভাত্তা। দেশৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনধাৰী সকলৰ লগতে আশা কৰ্মীসকলৰ বাবেও এই সুখবৰ, কিয়নো আশা কৰ্মীসকলৰ মাহেকীয়া দৰমহা বৃদ্ধি পাইছে। এই মাহেকীয়া দৰমহা 1000 টকাকৈ বৃদ্ধি পাইছে। মূল্যৱান সময় দি মোৰ ভিডিওটো চোৱাৰ বাবে ধন্যবাদ।